চাই ইমান ধুনীয়া কালাৰ। হাই গাইজ, ৱেলকাম বেক টু মাই আনাদাৰ ব্লগ। আৰু আজিৰ পৰা এই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ দিল্লীৰ পৰা বিশ্বনাথ শুইকে। আৰু মই আগৰ এটা মিনি ব্লগত আপোনাক কৈছোঁ যে মই দিল্লীত আহিছোঁ, বিয়া আছে। আৰু মই ভাবিছিলোঁ বিয়াটো মিনি ব্লগত বনাম, লং ব্লগ নবনাওঁ, কিন্তু 1 মিনিটত আৰু কিমান দেখাম এটা ব্লগত। তো সেইকাৰণে আজি এটা লং ব্লগ লৈ আনিছোঁ আৰু দেখাম। তো ভিডিঅ'টো সেইকাৰণে চাই যাব, বহুত ধামাকা হ'ব। কাৰণ আৰু এফালে যিহেতু এতিয়া ফেন চলি আছে, তো মোৰ আৱাজটো ভালকৈ শুনা নাই চাগে, অলপ মানে ঝেৰঝেৰা টাইপৰ আছে। আৰু এফালে মোৰ মাতটোও ভাঙিছে, কাৰণ ইমান দূৰ চাফাৰ কৰি আহিছোঁ আৰু একদম মানে বহি গৈছে মাতটো। তথাপিও বনাওঁ আপোনালোকৰ ভিডিঅ' আৰু একদম চাওক, ভাইটিকে চাওক। এতিয়া উঠাই নাই, এতিয়াই ৰেডি যদি হৈ যাম, যিহেতু এতিয়া মেহেন্দি ৰচম আছে। এতিয়া অলপ ওলাই আহিছোঁ। আৰু এইটো হোটেলটো জিজুৰ হয়, মানে ভিন্দৰ নিউ ভিন্দৰ হয় আমাৰ। তো এইফালে এতিয়া অলপ এনেই ওলাই আহিছোঁ। আৰু চাহ দি আছে, যোনে খাই লৈ ল'ব পাৰে, কিন্তু মই নাখাওঁ, কাৰণ এতিয়ালৈকে মই মুখ ধোৱাই নাই। চাওক গাইজ, এতিয়া মই অলমষ্ট ৰেডি, অকল চুলিটো বান্ধিব আছে। তো চুলিটো এফালে, চুলি হিটাৰটো এফালে লগাই দিছোঁ পূৰা। এতিয়া এইখিনি হিট কৰিম আৰু এফালে কিবা এটা ইচ্ছা কৰি ল'ম আৰু চিম্পুলকৈ। তাৰপিছত মেহেন্দি ৰচম আছে এতিয়া ওপৰত, তো তাতে যাম। চবেই ৰেডি আছে নিজৰ ৰুমত, এইফালে মই ৰেডি হৈ আছোঁ। আৰু এফালে ৰেডি হৈ গ'লে একদম চিম্পুলকৈ ওলাইছোঁ। আৰু এতিয়া মেহেন্দি আৰ্টিষ্ট ওপৰত ৰখি আছে, তো যাব লাগে এতিয়া মেহেন্দি আঁকিবলৈ। তো মেহেন্দি কি ডিজাইন আঁকিম সেই দেখাই আছোঁ। আৰু চাওক গাইজ, ইমান ধুনীয়াকৈ ইমান স্পীডত লগাই দি আছে। চাওক 2 মিনিটো হোৱা নাই এইখিনি লগোৱাত। চাওক গাইজ, এতিয়া লগাই আছে বেকিবোৰ। আৰু মোৰ এফালে চাওক ইমান ধুনীয়া কালাৰ, বেছি টাইম মানে 10 মিনিটমান হ'ল, কিন্তু চাওক ইমান ধুনীয়া কালাৰ। আৰু এফালে চাওক, এফালে ভিনদেউ এতিয়া মেহেন্দি আৰ্টিষ্টক কৈ আছে, মানে আপুনি পত্নীক। আৰু এফালে কইনাক খুৱাই দি আছে ধুনীয়াকৈ। এফালেতো ব্ৰেকফাষ্ট হৈ গ'ল কৰা। আৰু এফালে মাহঁতে এতিয়া খাই আছে চাহ। এফালে খোৱাটো টাইমে টাইমে খাই আছে মাহঁতে খোৱাটো। আৰু এফালে চাওক মোৰ মেহেন্দি কালাৰ। এতিয়া এফালে দিছে চাওমিন, তো এফালে আমি খাই আছোঁ। এতিয়া আমি আহি গ'লোঁ ৰুমত। আৰু এতিয়া ইয়াতে ভাত চাত খাইকৈ কাপোৰ চেঞ্জ কৰি ৰাতি আৰু যাবলগীয়া প্ৰগ্ৰেম আছে, চাগাই আছে আজি, মানে কি কয় ৰিং চেৰিমনি আছে আজি। তো এতিয়া ৰাতি যাব লাগিব। তো এতিয়া অলপ ৰেষ্ট ল'ব দিছে, আৰু ভাত এইফালে খাই লওঁ, তাৰপিছত এইফালে যাব লাগিব ৰাতি। আৰু তো ৰাতি দেখাম কেনেকুৱা হয়। এফালে জিজুকো ৰাতিহে দেখাম, এতিয়া জিজু নাই ইয়াতে। তো কইনাকটো আমি দেখালোৱে, এতিয়া দৰাক আমি দেখাব লাগিব ৰাতি। নিজে নিজে লৈ ল'ব দিছে, আৰু তো চবে নিজে নিজে লৈ চাওক য়েল্ল' ৰাইচ, ভেজ চব্জি এণ্ড পনীৰ। আৰু পনীৰ নাখাওঁ, পিচ লোৱা নাই, গ্ৰেভি জাষ্ট। আৰু চিম্পুল আৰু আছে কিবা কিবি, তাত মই লোৱা নাই। চাওক এতিয়া ৰিং চেৰিমনিত যাই আছোঁ। তো এফালে দেৰি হৈ গ'ল, জলদি জলদি ওলাইছোঁ। আৰু মাথাটো কিবাকৈ বান্ধি লৈছোঁ। আৰু এতিয়া এফালে ওলাই আছে চবে, চাওক। আৰু জলদি জলদি এতিয়া ওলাইহে আছোঁ, যাব লাগে। তো তাতে দেখাই আছোঁ। চাওক গাইজ, কইনা আহি পেলাই আৰু ইয়াতে পুৰা গান বজি আছে। তো মোৰ ভইচ ইমান নহয়, তো মই এইফালে অডিঅ' ভইচ দি দিছোঁ। আৰু এফালে চাওক, এফালে জিজু আৰু জিজুৰ এফালে বাইক, আৰু এফালে কইনাক চাওক। আৱাজটো অহা নাই, তো এইফালে মই অডিঅ' ভইচ কৰিকে দিছোঁ। আৰু এইফালে চাওকচোন, এইফালে নীতি নিয়মবোৰ হৈ আছে এতিয়া।
का गुलाम अरे बन के रहूंगा मैं चोरू का गुलाम बन के दिल लगी दिल लगी जो पीली है चोरी तो नहीं की है প্ৰগ্ৰেম হৈ আছে কিন্তু এফালে পেট পূজাটোও কৰিবলৈ অলপ আহিলোঁ তো এইফালে লাগি গৈছে খানা এফালে চাওক চিম্পুলকৈ লৈ লৈছোঁ খাবলৈ আৰু এইফালে চাওক এফালে ভিন্দৰ মা বা আৰু এইফালে ভিন্দৰ হয় তো খাই আছোঁ চবে আৰু এইফালে আমিও খাই আছোঁ আহি গ'লোঁ এতিয়া টাইম হৈছে পুৰাপুৰি কাৰেক্ট 2টা বাজিছে তথাপি এতিয়াও তাতে ফাংচন হৈ আছে তথাপিও ৰাতি আৰু কালিও যিটো বিয়া তো এইফালে কালিও যিটো থাকিব লাগিব তো সেইকাৰণে এফালে আমি জল্দি আহি গ'লোঁ আহি পালোঁ ৰুমলৈ আৰু এতিয়াও তাতে পাৰ্টি হৈ আছে আৰু এতিয়া বাজিল 2টা আৰু তাতে এতিয়াও ফাংচন হৈ আছে তথাপি আহি গ'লোঁ যিহেতু কালিও হালধি ৰসম আৰু কালি বিয়া যিহেতু আছে তো যিহেতু আমি জল্দি যাব লাগিব তো সেইকাৰণে জল্দি আহি গ'লোঁ এতিয়া শুব লাগে আৰু পূৰা চকুত টানি গৈছে মোৰ একদম মানে বিছনাত পৰিব লাগে আৰু শুব লাগে তো আজিৰ কাৰণে ভিডিঅ'টো ইয়াতে এণ্ড কৰোঁ আৰু লগ পাম কালি বিয়াৰ ব্লগত তো আজিৰ কাৰণে ইয়াতে এণ্ড বাই বাই গাইজ